হেল্ল', আজি যে মনত পৰিল। ভালে আছা? ভালে। তুমি আঁতৰি যোৱাৰ পৰা এটা দিন কিমান কষ্টৰে পাৰ কৰিছোঁ সেইটো কেৱল মইহে জানো। বহুবাৰ পাহৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ। পিছে তোমাৰ বয়ফ্ৰেণ্ড? ৰাজ, তেওঁৰ নাম ৰাজ। এটলিষ্ট তোমাতকৈ বহুত বেছি ভাল। মানুহৰ জীৱনত বহুত ফুল থাকে আৰু মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ফুল তোমাক কষ্ট দিয়াৰ। ৰূপ, আজিহে গম পালোঁ প্ৰেমে যে বহুতো নজনা বস্তু শিকায়। প্ৰেম এই শব্দটো তুমি ক'লে ভাল নালাগে। আজি যদি তুমি মোক সঁচা ভাল পালা হয় তেন্তে সামান্য ভুল এটাৰ বাবে তুমি মোৰ পৰা আঁতৰি নগলা হয়। কেতিয়াবা সাধাৰণ ভুল এটাই মানুহৰ জীৱনত বহুতো কিবা শিকাই থৈ যায়। মানিছোঁ ভুল মোৰ আছিল, কিন্তু শুধৰণি কৰাৰ দায়িত্ব তোমাৰ আছিল। এদিন তুমিয়ে কৈছিলা ভালপোৱা মোৰ, ভালপোৱা জীয়াই ৰখাৰ দায়িত্ব তোমাৰ। ভুল মোৰ আৰু শুধৰণি কৰাৰ দায়িত্ব তোমাৰ। ৰূপ, তুমি চাগে এটা কথা নাজানা, প্ৰতিটো বিষাদে মানুহক একোটাকৈ শিক্ষাৰ পাঠ দি যায়, কিন্তু সেই পাঠে গোটেই মানুহজনকে সলনি কৰি থৈ যায়। জীৱনত প্ৰথমবাৰ এই হৃদয়খনে কাৰোবাক হৃদয়ৰে ভাল পাইছে। জীৱনত প্ৰথমবাৰ এই হৃদয়খনে কাৰোবাৰ বাবে উশাহ লৈছে। আই লাভ ইউ নৈনা, আই ৰিয়েলি লাভ ইউ। চৰি ৰূপ, মোৰ বিয়া।